কবিতাৰ শিৰোনাম প্ৰিয়জনলৈ শেষ বাৰ্তা। তুমি আহিছা প্ৰিয়া মোক চাবলৈ, মোৰ দুটি ওঠেৰে নিগৰি লোৱা গীতৰ কলিটি শুনিবলৈ। কিন্তু প্ৰিয়া, মই যে আজি অসহায় তোমাক চাবলৈ, তোমাৰ প্ৰিয় গীতটি গাবলৈ মোৰ যে শকতিয়ে নাই। কাৰণ আজি মই এটা মৃতদেহ, বগা কাপোৰেৰে ঢাকি থোৱা শৰীৰটো কিছু সময়ৰ পাছতেই হয়তো চিতাত তুলিব। দাও দাওকৈ চিতাৰ জুই জ্বলি উঠিব। মিলি যাম মই ধোঁৱাৰ সৈতে চিৰদিনলৈ। হেৰাই যাব মোৰ ওঠৰ সেই চিনাকি হাঁহিটো। প্ৰিয়া, তুমি নাকান্দিবা, মোৰ বাবে এটোপালো চকুলো নুটুকিবা। নুচুবা তুমি মোক, নকৰিবা আৰু অভিনয়, কাৰণ মই তোমাৰ একোৱেই নহয়। যোৱাগৈ যোৱা, আপোনজনৰ লগত সুখী হোৱাগৈ। অভিশাপ নিদিওঁ তোমাক, সুখী হৈ থাকা সদায়। ময়ো যাওঁগৈ সামৰি মোৰ জীৱন নাটৰ অভিনয় যাত্ৰা। এয়াই তোমালৈ মোৰ শেষ বাৰ্তা।